বেছি কনষ্টিটিউয়েন্সিৰ এইটো ইলেকশ্যন পিটিশ্যন প্ৰাঞ্জল কৰি ফাইল কৰিছিল 2017 চনত। এইটো হ'ল 4 অক্টোবৰ 2018। সেইটো আজি ক্ৰছ এক্সামিনেশ্যনৰ কাৰণে আছিলে আৰু দুজন অফিচিয়েল উইটনেছ আছিলে। পিটিশ্যনাৰক আজি ৰেছপণ্ডেণ্টৰ উকিলে ক্ৰছ এক্সামিন কৰাৰ কথা আছিল আৰু চৰকাৰী পক্ষৰ পৰা দুজন সাক্ষীক মতা হৈছিল। এজন হৈছে আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনৰ মাতিছিলোঁ আৰু তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেওঁৰ ছেক্ৰেটাৰীক পঠাইছে। আৰু আমাৰ যিটো বোকাজান চাব ডিভিজনৰ SDO যাৰ নেতৃত্বত ইলেকশ্যনটো শেষত হৈছিল, এজ এ প্ৰিজাইডিং অফিচাৰ আছিল তেওঁ ইলেকশ্যন অফিচাৰ। তেওঁকো কিছু ৰেকৰ্ড আনিবলৈ কোৱা হৈছিল এই ইলেকশ্যন সম্পৰ্কে। আৰু দুজনো যোৱা 21/9/2019 তাৰিখে দুজনৰ ৰেকৰ্ড আহি জমা আছিল, কিন্তু সময়ৰ অভাৱত হোৱা নাছিল। আজি তেওঁলোকে কোৰ্টত সাক্ষ্যদান কৰিছে। ষ্টেট ইলেকশ্যন কমিশ্যনৰ যিজন ছেক্ৰেটাৰী তেওঁৰ আজি সম্পূৰ্ণভাৱে সাক্ষ্যদান সমাপ্ত হৈছে। আৰু যিজন আমাৰ SDO বোকাজান তেওঁৰ অলপ ডকুমেণ্টৰ দুটা ডকুমেণ্টৰ ভালকৈ কোৰ্টত দাখিল কৰিব নোৱাৰাৰ কাৰণে তেওঁৰ সাক্ষীটো ডেফাৰ কৰা হৈছে। আৰু আজি অপজিট পাৰ্টিৰ অৰ্থাৎ ৰেছপণ্ডেণ্টৰ উকিল নোহোৱাৰ কাৰণে গুৱাহাটীৰ পৰা যিজন উকিলে লেড কাউন্সিল যিয়ে কেছটো প্ৰতিনিধিত্ব কৰে তেওঁ নোহোৱাৰ কাৰণে আৰু তেওঁৰ দেউতাক অপহু বুলি এখন দৰখাস্ত কোৰ্টত দাখিল কৰিছে। এই ভিত্তিত এইসকলৰ আজিটো ক্ৰছ এক্সামিনেশ্যন সাক্ষীসকল সেইটো ডিফাৰ কৰা হৈছে আৰু কেছটো পৰৱৰ্তী 16/11/2019 ফিক্স কৰিছে সাক্ষীৰ বাবে আৰু ক্ৰছ এক্সামিনেশ্যনৰ বাবে। Panangatan natin ke Pini Asia polling station ako pumayong ke polling station namin ho ala pranjol ko kro to polling station voter list abang 2014 potaban one wrong lapen MLA election voter list one wrong lapen a page the first page and one wrong, second page, third page abang one with it lapen kinanggi abang ke sita a voter list ke council election a voter list si kinanggi lapen 2017 si kinanggi la lo isan ke la posi ala tum lang peme un edet lo lang peme hin no dak lo lapen ke hala alang litum hala keche MSC bang kethom atum advocate atum Guwahati ben si ke bang High Court advocate kom halatum wang wedet application si nang lo dun wrong pu apo so that pu sige pu lama si so that bulote